হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি এটা আৰু নতুন ভিডিঅ' লৈ আহিলোঁ। তাৰমানে আমাৰ যি বৰপেটা যোৱা ৰাস্তা এই একদম বৰষুণ আৰু ইথানো ৰাতিপুৱাই ভাবছিলোঁ বৰষুণ বেছি নাহিব, ৰ'দ দিয়াহেনে হৈছে অলপ, কিন্তু আৰু আহি গ'ল। তো মই অলপমান ফুৰিব আহিছিলোঁ আৰু আহিছে বৰষুণৰ জিকি জিকি ভিডিঅ' কৰি আছোঁ। তাৰমানে যি বৰপেটা যোৱা ৰাস্তা আমাৰ তাত দলং আছে এখন, তাত একেবাৰে অভাৰ পানী, নদী আছেতো ওচৰত, নদীৰ পৰা পানী আহিছে। তো মাছ মৰা মানুহ বহুত হৈছে এথেন চাৰিওফালে পানী। তাৰমানে তো অলপ দেখোঁ, মই ভাবোঁ ভিডিঅ' কৰি দেখুৱাই দিওঁ, তো এই চাব পাৰে এনেকুৱা। আৰু অলপ আগত যাওঁ, একদম ৰাস্তাৰো পানী আছে, বৰষুণ দিয়ে আছে। আৰু এতিয়াৰ পৰা ভিডিঅ' দিয়ে থাকিম আৰু কণ্টিনিউ দিম। আৰু ৰাস্তাৰ পানীটো গাড়ীগিলা বিৰাট জোৰত যায়, চাব পাৰে এনেকুৱা ৰাস্তাৰ ওপৰত পানী। বৰপেটা যোৱা মেইন ৰাস্তা এইটো, তাত চাব পাৰে পানী। ডাঙৰ ডাঙৰ গাড়ীগিলা যায়তো, সেইকাৰণে অলপ জোৰত ঠাৰ মানে গাত পানী মাৰি দিয়ে একদম, এই ঠাৰ একদম বহুত। তো আৰু অলপ ভালকৈ দেখুৱাই দিওঁ, চাওক। আগতে একেবাৰে এই মেইন ৰাস্তাত পানী উঠা নাছিল, অলপ ছাইডত দিন হয়, কিন্তু এইবাৰ বহুত পানী হৈছে। আৰু ইয়াৰ আগৰে ভিডিঅ' এটা মই দিছোঁৱেই, আমাৰ এই ঘৰৰ ওচৰৰ পানী দেখুৱাইছোঁ। আজি অলপ ৰাস্তাত ওলাই আহিছিলোঁ, অলপ চব মাছ মৰা মানুহ, একদম বহুত মাছ হৈছে। আপোনাৰ এই 1 কেজি 100, তাৰমানে ইয়াত কেজি নাই, আচলতে কেজি নাই, ডাইৰেক্ট গোটা গোটা মাছ। এটাৰ 100, 200 টকা। 1 কেজিমান ওজনৰ ডাঙৰ এটাৰ 100, 2 কেজিমান থাকিলে 200, সেনেকুৱা। বহুত তাৰমানে কম হৈছে দাম। তো এই চাব পাৰে, পুৰা ধাৰ আছে না। তোমাৰ চাইকেল চলাই আহি আছোঁ, জিকি আছোঁ একদম, বৰষুণ দি আছে না। সোনকালে যাব আৰু 1 বাজিলে, আৰু ভাত খাম অলপ পিছত। গা ধোৱা নাই, গা ধুম। আৰু মাছৰ দাম কম, মানে চব মানুহ যিবিলাক পুখুৰীত মাছ দিছিল সেইবিলাক অলপ সেই হৈছেতো, ওলাই গৈছে বাহিৰত, সেইকাৰণে মাছৰ দামো কমছে অলপ। একদম দলঙৰ পৰা একেবাৰে পানী। ইয়াত পানী শেষ হৈছে, ইয়াত 1 মিনিট পানী নাই ইয়াত। নাজানো আৰু কেইদিনমান বৰষুণ দিয়ে। আৰু বহুত মানুহৰ কষ্ট হৈছে, ৰাস্তাত গৰু থৈছে, মানুহ আছে, চবৰে ঘৰত পানী উঠছে। আমাৰ শিৱ মন্দিৰটো এইটো, এই চব ঘৰত পানী, কেনেকুৱাকৈ বৃদ্ধি হৈছে, একদম পানীয়ে পানী। মোৰ চাৰিওফালে পানী, চালেই পানী, ইফালে পানী, সিফালে পানী, চবফালে পানী। আৰু তো আজিলৈ এইখিনিয়ে, মানে মই এনেই অলপ ফুৰিব আহিলোঁ, মানে ভিডিঅ' বনাই মানে আছিল কথা, মোবাইলটো আছিল, ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, বহুত দিন বনোৱা নাই ভিডিঅ', কণ্টিনিউ ভিডিঅ' বনাম। তো আজি এনেই অলপ বানপানী দেখুৱাই দিলোঁ, কেনেকুৱা আমাৰ ইয়াতে কেনেকুৱা হৈছে বৰপেটাৰ ৰাস্তাত পানী। তো
আজিলৈ এইখিনিয়ে আৰু নেক্সট ভিডিঅ' দিম আৰু তো ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।